नमस्ते शाक्स, नमस्कार। मैं हूँ रिमझिम टेका। नमस्ते शाक्स, मैं हूँ पाठक खती। हम गुवाहाटी आसाम से हैं एंड वी आर द फाउंडर्स ऑफ लिटिल बॉक्स। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা অসমৰ পৰা শাৰ্ক টেংক ইণ্ডিয়াত যোৱা পাৰ্থ কাকতি আৰু ৰিমঝিম ডেকাৰ ভিডিঅ' আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় দেখিছেই চাগে। এই শ্ব'টোত তেওঁলোকে নিজৰ বিজনেছৰ আইডিয়া এক্সপ্লেইন কৰি 5 শাৰ্ক ডিল ল'বলৈ সক্ষম হয়। কিন্তু আমি বহুতে এই শ্ব'টোৰ বিষয়ে ভালদৰে নাজানো। শাৰ্ক টেংক ইণ্ডিয়াৰ শ্ব'টোৰ কনচেপ্ট আচলতে ক'ৰ পৰা লোৱা হৈছে, কিমানটা ইণ্ডিয়ান ষ্টাৰ্টআপে শাৰ্ক টেংক ইণ্ডিয়াৰ পৰা এতিয়ালৈকে ইনভেষ্টমেণ্ট উঠাবলৈ সক্ষম হৈছে, আৰু শাৰ্ক টেংক ইণ্ডিয়াৰ দৰে শ্ব' ভাৰতৰ নিচিনা ডেভেলপিং দেশৰ বাবে কিয় প্ৰয়োজনীয়। হাই, মই ববিতাই স্বাগতম জনাইছোঁ আমাৰ চেনেল দ্য গ্ল'বেল টক্সৰ আন এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। টেলিভিছন চেনেল ছনী লাইভত সম্প্ৰচাৰিত শাৰ্ক টেংক ইণ্ডিয়া শ্ব'টোৰ প্ৰথম ছিজনৰ পৰাই নিউ জেনেৰেশ্যনৰ মাজত বহু পপুলাৰ। এই শ্ব'টোৰ কনচেপ্ট আমেৰিকাৰ ABC নামৰ চেনেলৰ 2009 চনৰ আগষ্ট মাহৰ 8 তাৰিখৰ পৰা সম্প্ৰচাৰিত শাৰ্ক টেংক নামৰ শ্ব'টোৰ পৰা লোৱা হৈছে। সহজ অৰ্থত ক'ব গ'লে এই শ্ব'টোত উঠি অহা উদ্যমী ব্যৱসায় অৰ্থাৎ এণ্টাৰপ্ৰনাৰবিলাকে নিজৰ বিজনেছ আইডিয়া, যাক শ্ব'ত শাৰ্ক বুলি কোৱা হয়, তেওঁলোকৰ সন্মুখত প্ৰেজেণ্ট কৰি শাৰ্কৰ পৰা ফাণ্ডিং অৰ্থাৎ আৰ্থিক বিনিয়োগৰ লগতে তেওঁলোকৰ সহযোগ পাবলৈ চেষ্টা কৰে। তাৰ সলনি সেই এণ্টাৰপ্ৰনাৰে তেওঁৰ বিজনেছৰ এটা অংশ বা ইকুইটি দিবলৈ ৰাজি হয়। আমেৰিকা শাৰ্ক টেংক শ্ব'টোৰ এতিয়ালৈকে 12টা ছিজন কমপ্লিট হৈছে। ভাৰতত বৰ্তমানলৈকে 2টা ছিজন কমপ্লিট হৈছে আৰু তৃতীয়টো ছিজন এতিয়াও সম্প্ৰচাৰিত হৈ আছে। শাৰ্ক টেংক ইণ্ডিয়াত এতিয়ালৈকে 13জন ইনভেষ্টৰে ষ্টাৰ্টআপত ইনভেষ্ট কৰিছে। তেওঁলোকৰ নাম হৈছে আশ্নিক গ্ৰোভাৰ, আমান গুপ্তা, অনুপম মিত্তাল, গ্ৰাজাল আলাগ, নমিতা থাপ্পাৰ, পীয়ুষ বানচাল, বিনীতা সিং, অমিত জৈন, ৰিতেশ আগৰৱাল, দীপিন্দৰ গোৱাল, আজহাৰ ইকবাল, ৰাধিকা গুপ্তা, ৰণীশ কেৰালা। এই প্ৰশ্নটোৰ উত্তৰ জনাৰ আগতে আমি ষ্টাৰ্টআপ কিমান প্ৰকাৰৰ সেয়া জনাটো আমাৰ কাৰণে প্ৰয়োজনীয়। এজন নাইবা অধিক ব্যক্তি অৰ্থাৎ ফাউণ্ডাৰে নিজৰ ইনোভেটিভ আইডিয়াৰে মাৰ্কেটৰ ডিমাণ্ড অনুযায়ী ইউনিক প্ৰডাক্ট এটা মাৰ্কেটত উলিয়াবলৈ সক্ষম হয় আৰু সেই বিজনেছক ষ্টাৰ্টআপ বুলি কোৱা হয়। ষ্টাৰ্টআপ যিকোনো প্ৰকাৰৰ হ'ব পাৰে। স্ক্ৰীনত ষ্টাৰ্টআপৰ প্ৰকাৰসমূহ দেখুওৱা হৈছে। ভিডিঅ'টো পাউজ কৰি চাই ল'ব। বৰ্তমান আমাৰ দেশৰ 763খন জিলাৰ প্ৰায় 1,12,718টা ষ্টাৰ্টআপে অফিচিয়েলি ৰেজিষ্টাৰ হৈ আছে আৰু তাৰ ভিতৰত 111টা ষ্টাৰ্টআপ ইউনিকৰ্ণ কোম্পানী হ'বলৈ সক্ষম হৈছে। ইউনিকৰ্ণ কোম্পানীৰ সেইবিলাকক কোৱা হয় যাৰ ভেলুৱেশ্যন 8,500 কৰোৰ অৰ্থাৎ $1 বিলিয়ন ক্ৰছ কৰে। ষ্টাৰ্টআপ প্ৰডিউচ কৰাত বৰ্তমান ভাৰত বিশ্বৰ 3য় স্থানত অৱতীৰ্ণ হৈছে। ইয়াৰ সংখ্যা প্ৰতিদিনে বাঢ়ি গৈ আছে আৰু এয়া দেশৰ বাবে শুভ লক্ষণ। শাৰ্ক টেংক ইণ্ডিয়াৰ প্ৰথম ছিজনত প্ৰায় 65,000টা ষ্টাৰ্টআপে ট্ৰাই কৰিছিল। তাৰ ভিতৰত 198টা ষ্টাৰ্টআপে শাৰ্কৰ সন্মুখত নিজৰ আইডিয়া প্ৰেজেণ্ট কৰিবলৈ সুযোগ পাইছিল আৰু তাৰে 67টা ইনভেষ্টমেণ্ট উঠাবলৈ ছাকচেছ হৈছিল। তেনেদৰে ছেকেণ্ড ছিজনত 166টা ষ্টাৰ্টআপে সুযোগ পাইছিল আৰু 115টাই ফাণ্ডিং উঠাইছিল। থাৰ্ড ছিজনটো সম্পূৰ্ণ নোহোৱাৰ কাৰণে এতিয়ালৈকে ডাটাসমূহ দিব পৰা নাই। ইণ্ডিয়াৰ শ্ব'ৰ ভাৰতত উঠি অহা ষ্টাৰ্টআপ কালচাৰক এক নতুন দিশ প্ৰদান কৰাৰ লগতে সমাজৰ ষ্টাৰ্টআপৰ বিষয়ে এৱাৰনেছ ক্ৰিয়েট কৰাত এক ইম্পৰ্টেণ্ট ৰোল গ্ৰহণ কৰিব। তাৰ উপৰিও ফাণ্ডিং উঠাবলৈ ইনভেষ্টৰে যে এটা ষ্টাৰ্টআপৰ পৰা কি বিচাৰে তাৰ বিষয়ে উঠি অহা ষ্টাৰ্টআপবিলাকক আইডিয়া প্ৰদান কৰাৰ লগতে ইনভেষ্টৰৰ আগত কেনেকৈ পিচ কৰিব লাগে তাকো এই শ্ব'টোত বিস্তাৰকৈ জানিব পাৰিব। শাৰ্ক টেংক ইণ্ডিয়াৰ দৰে শ্ব'টোৱে নৱপ্ৰজন্মৰ ষ্টাৰ্টআপৰ সৃষ্টি কৰাত বহু ইনস্পায়াৰ কৰিব।